নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। ভাস্কৰ প্ৰেম হাজৰিকাৰ কিছু সুন্দৰ অনুভৱেৰে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ৰেডিঅ'। পাঠ কৰিবলৈ ওলাইছোঁ মই বৰষা গগৈ। এয়া আকাশবাণী গুৱাহাটী। আৰম্ভ কৰিব ওলাইছোঁ আজিৰ অনুষ্ঠান গীতিমালিকা। পিতাই হাঁহি এটি মাৰি চকুকেইটা জপাই দিয়ে, যেনে ক্ষান্ত সুৰে চুই যায় হৃদয়। দিনটো কষ্ট অৱকাশ পেলাই ৰেডিঅ' সুমধুৰ গীতৰ ঝংকাৰত। জোনটি ওলালে তৰাটি ওলাব। এয়া আকাশবাণী গুৱাহাটী। আৰম্ভ কৰিব ওলাইছোঁ আজিৰ অনুষ্ঠান মইনাচৰা। কুঁহিপাতখন মেলি নিশ্চুপ হৈ অপেক্ষা কৰোঁ চিনাকি এটি আৱেগ খনা মাতলৈ। উকণ্ঠা অন্ত পেলাই দেওবৰীয়া ৰেডিঅ'টোৱে চিঞৰে, কবিতা গল্প আমাৰ মনৰ কথা। মুখখন ভটংকৈ মেল খাই পৰে অজানিতে, মন সৰগত আমাৰ কৌতূহলৰ কিছু কথা। কোনে বাৰু চিঞৰে, কোন সোমাই আছে ৰেডিঅ'টো বুকুৰ মাজত সুৰেটি হৈ। এয়া আকাশবাণী গুৱাহাটী। এতিয়া সময় হৈছে সন্ধিয়া বাতৰি। দেশ বিদেশৰ খবৰবোৰ বতাহত ভাহি আহে। পিতাই আপোন চোতালখনত জ্যেষ্ঠজনৰ সমাগমত সাক্ষী হৈ ৰয় পিতাই মৰমৰ ৰেডিঅ'টো। ৰেডিঅ'টো আছিল পিতাৰ আৱেগ, পিতাই গৌৰৱ, পিতাই একান্ত লগৰী। ৯০ দশকৰ প্ৰতিজন লোকৰ হিয়াৰ আমঠু। ৰেডিঅ' আৱেগ ঘনা মাতত প্ৰাণ পাই হৃদয়, কাঢ়ি নিয়ে ভাগৰৰ কৰোণ টোপনি। ৰেডিঅ' মাতে পিতাই হৃদয়ৰ সুৰৰ ঝংকাৰ তোলে। মইনা চুপহি যদি মইনা মেলিব পাহি, মইনা গোন্ধে মলে মলাই যায়। ৰেডিঅ' সান্নিধ্যত পিতাই হাঁহি টিপিন্ধে। সময়ৰ সোঁতত আজি থমকি ৰ'ল পিতাই আপুৰুগীয়া ৰেডিঅ'টো ক্ৰমবৰ্ধমান যাত্ৰা। তথাপিও পিতাৰ মুখত আজিও বাজে পুৰণি গীতৰ আৱেগ ভৰা ঝংকাৰ। ফুলে কিনো ফুলে মৰমৰে কলি। হয়তো পিতাই বিচাৰি পায় গৌৰৱময় দিনৰ হাজাৰটা অতীতৰ প্ৰেম গাথা। ৰেডিঅ'টোৰ মাজতে আছে পিতাৰ আৱেগ ভৰা কিছু কথা এনেদৰে। এনেকৈ ৰেডিঅ'টো সকলোৰে বাবে আৱেগ হৈ পৰিছিল আৰু ইয়াৰ বুকুতেই জীৱন্ত হৈ আছে মোৰ পিতাৰ ইতিহাস। ৰেডিঅ'টো কেন্দ্ৰ কৰি গঢ়ি এখন মোৰ পিতাৰ জীৱন গঢ় লৈছিল। আজি আপোনালোকক ক'ম মোৰ পিতাৰ আত্মগাথা। বৰ মন গৈছে আকৌ এবাৰ ৰেডিঅ'ৰ বুকুত ভাহি অহা সুৰটোৰ লগত নষ্টালজিক হ'বলৈ। এয়া আকাশবাণী গুৱাহাটী। আৱেগ আৰু ভালপোৱাবোৰ হৃদয়ত জি উঠিলে প্ৰেমৰ সাকোখনেই জীৱন জিনে। সপোনৰ তুলিকাৰে জীৱনৰ ৰঙীন কেনভাছত মৰমৰ বুল তোলে। হৃদয়খনে মাথো ভাল লগা সময়বোৰ উদযাপন কৰিব বিচাৰে। আজাৰ ফুলা বতৰত গোমা আকাশত মেঘৰ জোৱাৰ তোলে। এয়া মোৰ পিতাৰ ইতিহাস, মোৰ সোণোৱালী জীৱনৰ অন্য এক নাম।